কোম্পানীৰ ফালৰ পৰা আমি ভিজিট কৰিবলৈ আছোঁ তেওঁলোকক কংগ্ৰেচুলেশ্যন কৰিছোঁ গতিকে আমি যিটো কোম্পানী কৰিবলৈ গৈ আছোঁ আমাৰ মেইন উৎপাদনটোৱে হৈছে নেফিয়াৰ গ্ৰাছ। নমস্কাৰ বন্ধুসকল, ভিলেজ ফাৰ্ম ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মোকতো আপোনালোকে জানেই চাগে মই চুপাৰ নেপিয়াৰ ঘাঁহৰ ওপৰত খেতি কৰি আহিছোঁ আৰু মোৰ এই চুপাৰ নেপিয়াৰ ঘাঁহখিনি দেখি আমাৰ মাজলৈ কোনেনো আহিছে আৰু কিনো কথা, আহকচোন তেওঁলোকৰ মুখেৰে শুনো। নমস্কাৰ, আজি আমি সুদূৰ সোণাপুৰৰ পৰা আছাম অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড লগতে MCL কোম্পানীৰ ফালৰ পৰা আমি ভিজিট কৰিবলৈ আছোঁ মিষ্টাৰ অতনু বড়োৰ তেখেতৰ ভিলেজ ফাৰ্ম নামৰ যিটো ইউটিউব চেনেল আছে। তেওঁলোকক কংগ্ৰেচুলেশ্যন কৰিছোঁ প্ৰথমতে ইমান ধুনীয়া এখন ফাৰ্মকে আমাক তেওঁ ভালকৈ দেখুৱাৰ বাবে, আৰু তেওঁ যিখন ফাৰ্ম কৰিছে ইয়াতে নেফিয়াৰ চুপাৰ নেফিয়াৰ গ্ৰাছৰ, যিহেতুকে আমি যিটো কোম্পানী কৰিবলৈ গৈ আছোঁ আমাৰ মেইন উৎপাদনটোৱে হৈছে নেফিয়াৰ গ্ৰাছ। এই নেফিয়াৰ গ্ৰাছৰ বিষয়ে তেখেতে সঠিককৈ আমাক গোটেইখিনি ইয়াৰ ইনফৰমেশ্যনখিনি দিলে আমি নথৈ আনন্দিত হৈছোঁ আমাৰ টীমৰ ফালৰ পৰা। আৰু তেওঁলোকত জড়িত হৈ পেলাই ভৱিষ্যতে আমাক তেখেতে এই নেফিয়াৰ গ্ৰাছৰ বীজ আমাক তেওঁ প্ৰদান কৰিব বুলি অলৰেডি আমাক প্ৰতিশ্ৰুতি দিছে, আৰু সেই মৰ্মে আমি অহা মাহৰ মোটামুটি 10 পৰা 15 তাৰিখৰ ভিতৰত 15 পৰা 30,000 বীজ তেখেতৰ পৰা নি পেলাই আমাৰ কোম্পানীৰ নেফিয়াৰ ঘাঁহৰ খেতি কৰিবলৈ আমি আগ্ৰহী হৈছোঁ আৰু লৈ যাম বুলি তেখেতক প্ৰতিশ্ৰুতিবদ্ধ আজি হৈছোঁ। ধন্যবাদ।